हेलो फ्रेंड्स, আজি মই লৈ আহিছো এখন টেস্টি সবজি ৰেচিপি। ইয়াৰ বাবে মই অলপমান ৰঙলাওৰ আগ ভালদৰে ধুই কাটি লৈছো। কেইটামান কঁঠাল গুটিও মই সিজাই লৈছো। আদা নহৰু সৰিয়হ মিক্স কৰি এটা পেষ্ট বনাই লৈছো আৰু এটা মিডিয়াম সাইজৰ পিয়াজ সৰু সৰু কৰি কাটি লৈছো আৰু দুটা শুকান জলকীয়া লৈ লৈছো। এতিয়া এখন কেৰাহীত মই অলপমান মিঠাতেল গৰম হ'বলৈ দিম। এয়া চাওকচোন, তেলখিনি গৰম হৈ গৈছে আৰু ইয়াৰ লগতে মই দুটা শুকান জলকীয়া তেলত দি লৈছোঁ আৰু পিঁয়াজখিনিও দি লৈছোঁ আৰু পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই এতিয়া ভাজি থাকিম। আৰু আপোনালোকে যদি বিচাৰে তেন্তে আদা নহৰু পেষ্টখিনি এক্সট্ৰা কৰি ল'ব পাৰে। এয়া চাওকচোন, পিঁয়াজখিনি ভজা প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াত আদা নহৰু আৰু সৰিয়হৰ পেষ্টখিনি দি লৈছোঁ আৰু এতিয়া গোটেইখিনি পুনৰ ভালদৰে ভাজি থাকিম আৰু ভালদৰে সিজিবলৈ দিম। এয়া চাওকচোন, আমাৰ পেষ্টখিনি প্ৰায় ভজা হৈ গৈছে আৰু এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। নিমখখিনি আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব পাৰিব আৰু ইয়াৰ লগতে মই অলপমান হালধি গুড়িও দি লৈছোঁ আৰু গোটেইখিনি এতিয়া পুনৰ ভালদৰে লৰাই আছোঁ। আৰু এতিয়া মই ইয়াত ৰঙলাওৰ আগখিনি দি দিলোঁ আৰু গোটেইখিনি এতিয়া পুনৰ ভালদৰে মিক্স কৰি আছোঁ আৰু ভালদৰে সিজিবলৈ দিম। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব আৰু এবাৰ নিশ্চয় ট্ৰাই কৰিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু ইয়াত এতিয়া মই সিজাই লোৱা কঁঠাল গুটিকেইটাও দি লৈছোঁ আৰু গোটেইখিনি পুনৰ ভালদৰে সিজিবলৈ দিম। আৰু এতিয়া এচামুচ ধনিয়া গুড়িও দি লৈছোঁ আৰু গোটেইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছোঁ, কিয়নো মই ইয়াত বেলেগ মছলা আৰু ব্যৱহাৰ নকৰোঁ। আপোনালোকে যদি বিচাৰে তেন্তে বেলেগ অন্যান্য মছলাসমূহ দিব পাৰে। এয়া চাওকচোন, লাহে লাহে চব্জিখন সিজিবলৈ আৰম্ভ কৰিছে আৰু মই ইয়াত অলপমান পানীও দি লৈছোঁ। আপোনালোকে যদি চব্জিখন আৰু অলপ জুলীয়া কৰিব বিচাৰে তেন্তে আৰু অলপমান পানী এড কৰিব পাৰে। এয়া চাওকচোন, লাহে লাহে চব্জিখন প্ৰায় সিজিবলৈ আৰম্ভ কৰিছে আৰু অলপমান সময় আমি গেছৰ ওপৰত ৰাখিলে আমাৰ চব্জিখন ৰেডি হৈ যাব। এয়া চাওক, আমাৰ খুব সহজতে বনোৱা এখন টেষ্টি চব্জি ৰেডি হৈ গৈছে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব।